হেল্ল' এভৰিৱান, মোৰ মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি আমি আহিছোঁ ৰাস চাবলৈ। যিহেতু চুনুৰ বিয়া গ'ল, মামাহঁতৰ ওচৰতে এখন ৰাস হয়, কাছকাটা ৰাস বুলি কয়। তালৈকে আমি চাব আহিলোঁ। এয়া বহুতৰ লগত আহিলোঁ। আহি গম পালোঁ যে ইয়াত কিমান যে মানুহৰ ভিৰ লাগিছে। আৰু এইখন ৰাসত প্ৰত্যেক বছৰে ভিৰ হয় আৰু ভাল হয়, সেইবাবে ভিৰ হয় বাৰু মানুহৰ। এয়া মমোয়েও পূৰা গাড়ীত উঠি লৈ পূৰা এনজয় কৰি আছে। আমিও অলপ চলপ কিবা কিবি চালোঁ। তাৰপিছতে আকৌ বেলেগততো ক'তো উঠিব নোৱাৰোঁ, সাহস নাই সেইখিনি। ট্ৰেইনতে উঠিলোঁ। ইয়াত যিহেতু সহজ পাওঁ, সেইবাবে ট্ৰেইনখনতে উঠি দিলোঁ আমি গোটেইকেইটাই। তাৰপিছতে আকৌ কিবা খাওঁ বুলি ভাবি ৰেষ্টুৰেণ্টত সোমাই চিকেন চাওমিন অৰ্ডাৰ দিলোঁ। চিকেন চাওমিন খোৱা হোৱাৰ পিছত এয়া মিঠা পান ল'লোঁ। মিঠা পান খোৱা হোৱাৰ পিছত আমি ঘৰলৈ উভতিবলৈ ওলাইছোঁ। আজিৰ মিনি